স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আজি মানে মই এখন বিশেষ ঠাইত আছো চেৰেঙত মানে আজি মই এতিয়া দেখাম একদম বহুত ধুনীয়া ঠাই প্লেস একদম ফাৰ্ষ্ট ক্লাছ ঠাই একদম কোৰ আছো দেখাম আৰু এয়া মই আছো এতিয়া চেৰেঙত বৰ্তমান আৰু এতিয়া একদম চাক কি ধুনীয়া একদম ঠাই প্লেস আৰু কি ধুনীয়া মই আপোনালোকক কি কম আৰু সো আজি 15 আগষ্ট হে গ'ল আৰু সো ভিডিও মোৰ বহুত দিন দিয়া হোৱা নাছিলে আৰু মই আজি দুটা ভিডিও বনাইছো আজি আপোনালোকে পাই থাকিব মোৰ ইউটিউব চেনেলত আৰু এজন আহিছে মানুহ মই দেখাম বাৰু পিছত আৰু বাইক লৈছে বাইকখনো দেখাম নতুন বাইক লৈছে লোকেজনে আৰু কি কম আৰু বহুত দিন হ'ল ভাল লাগিছে চেৰেঙত অহাও নাছিলো আৰু সবে ভাবিছে যে মোৰ ভিডিও এটাতে দি থাকো বুলি হেতু নহয় যে মই দুটা চেনেল খুলিছো ইউটিউব চেনেলত দুটা আছে আৰু ইনষ্টাগ্ৰামতো হে কৰিছো আৰু সেইখিনিয়ে আৰু একদম কি কম আৰু একদম ধামাকা ব্লগছ মানে একদম আৰু এই একদম বালিচুৰীয়া ঠাই কি কম আপোনালোকৰ মাজত চাওক একদম বঢ়িয়া লাগিছে একদম ভাল লাগিছে আৰু এটা পিকনিক খাব আহি থাকে মানে মানুহবিলাকে বলবমৰো আহে একদম খেতি বাতি কৰে এটা একদম গোটেই মানে বানপানী হৈছিল যেতিয়া এটা মানে পানী বহুত হৈছিল একদম এগলা এটা মানে হেৰি হৈ গৈছে এইলা ভাল লাগিছে একদম গোটেই মাছ মানে একদম মাছেদি ভৰ্তি একদম ব্ৰহ্মপুত্ৰ বুলি ক'ব পাৰি আৰু এখন মানে ঠাইখন চেৰেঙৰ সো এতিয়া এটা আহিছো এনে অলপ ফুৰিব ফটোশুট কৰিব আৰু ভিডিও বনালো সো সেইখিনিয়ে আৰু আপোনালোকক কি কম আৰু বেজে আনন্দিত মই হেৰি একদম কি ক'ব ভাষা নাই আৰু কি কম আপোনালোকক সো এই চাই থাকক ভিডিওটো কি দেখাম এনেই অলপ এনজয় আৰু মানে ভাল লাগিছে সো এইখিনিয়ে একদম কি কম আপোনালোকৰ মাজত একদম চাকচোন ডাঙৰ গাটা হৈ গৈছে মানে একদম ডাঙৰ গাটা একদম এগলা গাটা একদম কি কম আপোনালোকৰ মাজত পুৰা এনজয় ইফালে নাও আছে চাব নেকি একবাৰ নাওখন একদম নাৱত বহিলো আহক একবাৰ আৰু কালি মই বলবম গৈছিলোঁ হেৰি বিৰাজদাহঁতৰ ঘৰত আৰু বিৰাজদাহঁতৰ ঘৰতো ভিডিঅ' বনাইছোঁ আৰু তাতে নাম চাম আছিলে নাম চাম ধৰিলোঁ একদম ৰাতিপুৱা আহিলোঁ মই সো এইখিনি আৰু এইখন নাও এতিয়া তাতে নাৱত উঠিলোঁ মানে একদম এইখন নাও চাওক এইখন একদম নাওখন কি ধুনীয়া নাও আহক কেনে লাগিছে ৰাইজ এইখন জাগা একদম চেৰেংখন ভাল লাগিছে নে চাওক